হেল্ল', কি খবৰ সকলোৰে? আৰু এয়া ৰাতিপুৱাই সোনকালে উঠি পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰমানে ধুমাধুম সোনকালে উঠি গা পা ধুই ভাত বনাওঁতে লাগি গৈছোঁ। এঠাইলৈ যাম যে সেইকাৰণে ভাবিলোঁ ভাত কেইটামান বনাই খাই যাওঁ। কাৰণ মোৰ মানে গেছ বহুত হয়, ভাত নাখালে অপকাৰ কৰে। সেইকাৰণে ভাত কেইটামান বোলো খাই লওঁ বুলি ভাবিলোঁ। আৰু আহি এই লগৰজনী ঘৰ পালোঁহি, মাজতে ভিডিঅ'খিনি কৰিব থাকি গ'ল। নমস্কাৰ, মই কংকনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজটোলৈ। আৰু ইয়াক ক'ৰ পালোঁহি জানেনে? বৰদোৱা। মানে লগৰজনীয়ে লগ ধৰিলে বোলে বৰদোৱাৰ পৰা আহোঁগৈ। তাই মানে কাকিত বিয়া হৈছে যে ঘৰলৈ আহি আছে। মই বোলো ব'ল তেনেহ'লে। আৰু গৈ মেলি পালোঁ। আজি বৰদোৱাত বহুত গৰম আৰু মানুহৰ ভিৰটো কম, এনেই বহুত মানুহ থাকে। ইলেকশ্যনৰ ৰিজাল্ট দিয়া বতৰ আছিলে যে সেইকাৰণে মানে। আৰু এয়া নামঘৰটো টিকলিটোক বহাই দিছোঁ চাওকচোন। এই এটা কি যে ফূৰ্তি, নামঘৰৰ নাম গোৱাই নাই, গাবহে। ইটো নামঘৰৰ নাম গাই আছে, আমাক কৈছে তালৈকে যাবলৈ, তাত প্ৰসাদ দিব আৰু তালৈকে যাম আমি। এনেই অকণমান ইয়াত মানে সেৱা কৰিলোঁ আৰু শৰাই দিছে যে খুৰাহঁতে, সেইকাৰণে। মই দিয়া নাই বাৰু, মই চাকিয়ে দিছোঁ, খুৰাহঁতেহে শৰাই দিছে সেইকাৰণে। আৰু ইয়াত প্ৰসাদ মেলি দি এই বাপসকলে নাম গায়ে আছে আৰু এতিয়া প্ৰসাদ দিছে। আমি প্ৰসাদ খাই কৰি মানে প্ৰজেক্ট চাবলৈ যাম বুলি ভাবি আছোঁ। আৰু আমাৰ টিকলিটোক জোকাই আছোঁ। আৰু আহি পাই দেখিলোঁ কৃষ্ণ, ইমান যে ৰ'দ দিছে। মই ভাবিলোঁ ধুনীয়াকৈ ফটো একপিমান উঠিম, কিন্তু কি হ'ব, উপায় নাই। একদম ৰ'দত ফটোৱে উঠিব নাপালোঁ, ছাতি লৈ ঘূৰি ফুৰিছোঁ আৰু উপায় নাই, কি হ'ব। আকৌ পাছত আহিলে মানে উঠিম আৰু ভাটিবেলা মানে অকল প্ৰজেক্টটো চাবলৈ আহিব লাগিব, তেতিয়াহে মানে। আৰু নহ'লে এই গৰম দিনৰ এই দিনত এতিয়া আহিব নোৱাৰি ৰ'দৰ কোবত। আৰু এই খুৰা খুৰীহঁত আগত গৈ আছে, চাওকচোন কিমান যে ভাল লাগিছে নহয়, ইমান ধুনীয়া দেখে মানে। আপোনালোকে ৰিয়েলত আহি চাব, বহুত ধুনীয়া দেখে। আৰু এইবিলাক কিমান ধুনীয়াকৈ সজাইছে, বা ইমান মজা বনাইছে নহয়নে? চাওকচোন। লাষ্টত ফুলটোৰ ওচৰত ৰিলচ এটা বোলো বনাই দে, লগৰজনীক ক'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।